আরে মজা লাগিলে। ঐ শুনচোন, বল অকণ ওলাই যাওঁ। ইমান গৰমত কিনো সোমাই থাকিবি। তাকেহে বল যাওঁ। আমাৰ মিনি পিকনিকটো কথাও ডিছকাছ কৰিব আছে নহয়। গৰম বন্ধ 3 দিন গ'লেইচোন। কেতিয়া খাবি পিকনিক? কিহৰ আলোচনা কৰি আছো তহঁতি? নতুন বছৰ সোমোৱাই নাই, তহঁতৰ কিহৰ পিকনিক খাবলৈ হ'ল? কিহৰ পিকনিক খাবলৈ হ'ল অ'? নতুন বছৰচোন সোমোৱাই নাই। দেউতা আপুনি বুজি নাপাব। এইটো মিনি পিকনিক বুলি কয়, সামাৰ ভেকেশ্যন। এইবোৰ জেনজি মানুহে বুজি পায়, আপুনি বুজি নাপাব। হ'ব কম বুজি পোৱাটো ওলাইছে। পঢ়া শুনাৰ নামততো একোৱেই নাই, অকল টিভি মোবাইল সেইবোৰেই। অ' পুতৌ, তই পঢ়া শুনা কৰিছ নাই? স্কুলৰ হোমৱৰ্কবোৰ কৰিছনে নাই? আমাৰ এইটোৱে এনি টাইম গা ঘেলাই ঘেলাই অকল বিচনাৰ তলত পৰি থাকিব, ভাত খাই এনেই টাইম ৱেষ্ট কৰি থাকেই। অ' দেউতা, মই হোমৱৰ্কখিনি প্ৰথম দিনাই কৰি পেলালো। যাতে পাছৰ কেইদিন মস্তিকে ফূৰ্তি কৰিব পাৰোঁ, খেলিব পাৰোঁ। কিমাননো পঢ়া কৰি থাকিব। অকণমান ৰেষ্ট লওঁ আৰু এইকেইদিন। অঁ, দুইটা মহাপণ্ডিত। হৈ গ'ল আৰু তহঁতৰ ভৱিষ্যত। হ'ব আৰু দেউতা, আকৌ জ্ঞান দিবলৈ আৰম্ভ কৰিলা আৰু তুমি। ঐ বল যাওঁ। দেউতা আমি অকণ ওলাই যাওঁ দেই, পাছত আহিম। দেউতা ময়ো যাওঁ অকণমান ওলাই। এইকেইটা যে কেলে যে গৰম বন্ধটো দিছিলে জানো, আৰম্ভ হৈ গ'ল আৰু তেহেঁতৰ। तुम पास आई यूं मुस्कुराई तुमने ये जाने क्या सपने दिखाए उफ কি যে গৰম। ঐ শুনচোন, মালতীক ফোন এটা কৰচোন, তাইকো মাত, ভালদৰে আমি বিলি আলোচনাটো কৰোঁ। মই ফোন এটা কৰোঁ তাইক। এজনীক আকৌ ফোন কৰিলে মাকেহে উঠায়। এই মাকজনীয়ে ফোনটো অকলে এৰি থৈ নাযায় নেকি? ঐ ফোনটো উঠাইছে। হেল্ল' মালতী, শুনাচোন, আমি ৰৈ আছো তোমালে এই বটগছজোপাৰ তলত। আহাচোন, আমি পিকনিকটোৰ কথা আলোচনা কৰোঁ। সোনকালে আহা, মই আৰু পুতৌ দুইটাই ৰৈ আছো। সোনকালে আহিবা দেই, হ'ব থৈছো। ঐ কি ক'লে তাই? মাতিছো, অকণমান ৰ'ব কৈছে, আহি আছে বোলে। মোৰ জাননে, পিকনিকত গাহৰি ভাতহে খাবলৈ মন গৈছে। তোৰ আকৌ সেইজনীয়ে গাহৰি ভাত নাখায়েই নহয়। ঐ মোৰ মালতীৰ কথা এনেকে নকবি দেই, মই হ'লে বৰ দুখ পাওঁ। হ'ব দে মজনু। তোৰ লীলা আহি গ'ল। যি টি কথা কৈ নাথাকিবি দেই, মই গুচি যাম কিন্তু। অঁ, তহঁতি কেতিয়াবাই আহিল নেকি? মোৰ অকণমান দেৰি হৈ গ'ল। এই আলহী আহিছিলে যে, কথা পাতোতে দেৰি হৈ গ'ল। নাই বেছি টাইম হোৱা নাই, অকণমান দেৰিহে ৰৈছো। আৰু তোমাৰ কাৰণে ৰোৱাতনো কি আপত্তি থাকিব পাৰে? দেহি কিবা কৈছিলে নেকি? মই ভালকৈ শুনা পোৱা নাই। নাই একো কোৱা নাই। তোমাক পিকনিকৰ কথাটো ডিছকাছ কৰিবলৈহে মাতিছিলো। অঁ, হয় নেকি? পিকনিকটো খালে কালিয়ে খোৱা, পৰহি মানে মই চাগে মামাৰ ঘৰলৈ যাম। তাকে কৰিব লাগিব। পিছে কি খাম বুলি ভাবিছা পিকনিকত? কিনো খাবা আৰু, চিকেন আনিবা, পোলাও বনাবা, চালাড বনাবা আৰু চিপছ আনিবা, ক'ল্ড ড্ৰিংকছ আনিবা, সেনেকৈ আৰু মিনি পিকনিকহে আৰু। আৰু এটা কথা, মই কিন্তু বনাব নাজানো দেই। তোমালোকে জানা নাই? হে, আমিচোন আজিলৈকে বনায়ে পোৱা নাই। কেনেকে বনাম? পুতৌ, তই জান নেকি ভাত বনাব? মই হ'লে একো নাজানো দেই। আচলটোকে সুধিছ, মই আজিলৈকে চাহ অকণে বনাই পোৱা নাই। কি কৰিবি এতিয়া? কেনেকে পিকনিক খাম নহ'লে? কোনেও যদি বনাবই নাজানে। অঁ, এইটো এটা বৰ ডাঙৰ কথা হ'ল নহয়। এতিয়া আমাৰ পিকনিকটো কি হ'ব? এটা কাম কৰিব পাৰি, ইউটিউব চাই বনাব পাৰি। উপায় নাই, তাকেতো কৰিব লাগিব এতিয়া। তাকেহে, খাম বুলি ভাবিছো যেতিয়া উপায়তো নাই। এনেকৈ আমি চাই পিনি শিকি ল'ব লাগিব আৰু। বাৰু, তোমালোকে কেইটকাকৈ তুলিছা পইচা? মোৰ হাতত যে একেবাৰে পইচা নাই। 50 টকাকে তোলা আৰু। 150 টকা হ'ব, খাই দিম মজাছে। ঐ গাধ, 150 টকাত কি পাবি? আধা কেজি মাংসই নাপাবি। তাকেতো, 150 টকা হ'লে কি হ'ব? 100-100কৈ তোলা আৰু, উপায়তো নাই। হ'ব দে আৰু, ঘৰত মাক পইচা খুজি চাব লাগিব, দিয়ে নে নাই।
অ'কে ঠিক আছে তেনেহ'লে কাইলৈ আমি সকলোৱে একেলগে ইয়াতে লগ হ'ম অ'কে আৰু ফোন কৰিবা ৰাতি কি কি বস্তু আনিব লাগিব মই ঠিক আছে এতিয়া মই যাওঁ দেই মায়ে মোলৈ ৰৈ আছে মা বোলে ক'ৰবালৈ যায় মোক লৈ বাই বাই ঐ শুনচোন কি হ'ল ক কালি পিকনিকটো ক'ত খাবি বুলি ভাবিছ আমাৰ ঘৰতে খাওঁ ব'ল নহ'লে আমাৰ মাজনীহে যি চব বাটিয়ে বাটিয়ে নিম ভিতৰত সুমিয়াই পেলাব নালাগে দে আমি নদী কিনাৰতে খাম তাকে নদী কিনাৰতে খাম দে বাদ দে আৰু কিমান ডিছকাছ কৰি থাকিবি 100 টকা কাইলৈ লৈ আহিবি বজাৰ কৰি মস্তি এটা খাই দিম अभी तो पार्टी शुरू हुई है राम यार फोटो तो सा बोल घरले जाओ এতিয়া बोल মোৰ যে হোমৱৰ্কবোৰ কৰাই নাই গম পাও নে যিকালে হোমৱৰ্ক দিছে মেম কিজনীয়ে তো মাথা বেয়া কৰিছে এই গৰম বন্ধতে কি হোমৱৰ্ক কৰিবলৈ দিয়ে নেকি একদম আমনি লগাই দিয়ে দেই সঁচাকে দেই আমাৰ যে অসমীয়া মেম জৰি গোটেই কিতাপখন কেনেকৈ আনিবলৈ দিছে মানুহ মাৰিব আকৌ সঁচাকে যিমান কালে হোমৱৰ্ক দিছে আৰু এবছৰমান ছুটি দিব লাগিব তেতিয়াহে কমপ্লিট হ'ব নকবা আৰু হোমৱৰ্ক গালটো আনিছে বাপেৰটো এনি টাইম অকল চিঞৰি থাকে গৰম বন্ধৰ দিয়ে কেলে হোমৱৰ্ক কৰিবলৈ ঘৰত গালি শুনিবলৈ নেকি বুজি নাপাওঁ একো ফূৰ্তি চুটি নাই এইদিনতে মই মামাৰ ঘৰলৈ গুচি যাব লাগিব নহ'লে ইয়াত ঘৰত থাকিলে অকল পঢ়া গালে গাই থাকে মই যদি তাক কৈ আছো সোমবাৰে মানে মামাৰ ঘৰত থৈ আহিবলৈ মোৰ যে আমনি লাগি গৈছে ঘৰলৈ সোমাই থাকি তাকেহে আৰু জাননে মোৰ ঠিকাতে ইমান ডাঙৰ বিফা এটা হৈছে এই গৰমত ক'তো বহিবই নোৱাৰা হৈছো ইমান কষ্ট পাইছো আৰু দেহি ৰ মই ফুটাই দিম ব'ল আমাৰ ঘৰলৈ